আমাৰ ঘৰটো আগতে ইয়াত আছিলে। এইখন আমাৰ পুৰণা বাৰী। শিপা ওলাই দৌৰাইছে। মৰ্নিং এভৰিৱান, সকলোকে সুপ্ৰভাত জনাই আজি নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি ৰাতিপুৱাই শুই উঠি গা পা ধুই ববা আৰু চাহকণ দি মই সদায় খোৱা দৰে নেমু পানী গিলাচ এতিয়ালৈকে খোৱা নাই, ৰেডি কৰি থৈছোঁ। তাৰপিছত খাম আৰু মানে আজি আমাৰ হাল বাব, কঠীয়া তুলিব, ৰুব, ভাতো বনাব লাগিব, মানে এগালমান কাম আছে। সেইটো কাৰণে এতিয়া কঠীয়া তুলি আছে জানদাই, আমাৰ জেঠাইহঁতৰ জানদা, তাতে চাহ অকণ দি থৈ আহোঁগৈ জানদাক। তাৰপাছত প্ৰথম মানে গাটো ধুই চাদৰ মেখেলাযোৰ পিন্ধিলোঁ, ব্লাউজটো খোলাই নাই। চাদৰ মেখেলাযোৰ পিন্ধাৰ পিছত বোলো বোকা লাগি যাব, কঠীয়া অকণ মৌ তোলোঁগৈ বোলো, শিকোঁগৈ ন, নতুন কথা শিকিবও লাগে। তাৰপাছত বোলো সেইটো কাৰণে কাপোৰযোৰ সলাই লেতেৰা হৈ যাব যে আকৌ এইটো পিন্ধি লৈছোঁ। তাৰপাছত চাহকণ দি আহি আকৌ ভাত বনাব লাগিব, নিজে ভাত খাব লাগিব, বহুত কাম আছে আজিৰ দিনটো। আজিৰ দিনটো কি কৰোঁ মানে আপোনালোকক সৈতে শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী দৰ্জা মাৰি ল'লোঁ, পথাৰলৈ যাওঁ মানে কঠীয়া তুলিলে। এয়া চাহ লৈ লৈছোঁ, তাৰপাছত এইটো পানী বটল দি থৈ আহিম একেকোবে। তাৰপাছত এইয়া ৰোৱনিৰ কাৰণে চবৰ কাৰণে তামোল কাটি থোৱা আছে, এইবোৰ চব এয়া মই টেঙা পানী খোৱা, ববাহাতি চাহ খোৱা গিলাচ, এইবোৰ আহি চিজিল কৰিম। মানে ৰাতিৰ পৰা কাৰেণ্টটো নাই, এনেকুৱা দিগদাৰ হৈছে, আন্ধাৰ মুন্ধাৰ ৰাতি একদম আগ ৰাতিতে কাটিলে। এয়া মানুহজন কি কৰিছা? এইয়া ববা কঠীয়া, এইয়া ববা গ'ল কঠীয়া আনি আছে। বাকী আমি যাওঁ, চাহকণ দি থৈ আহোঁগৈ, আকৌ লগ পাই আছোঁ। থৈ দিয়া। বৰ্তমান আহি আছোঁ, আমাৰ ঘৰটো আগতে ইয়াত আছিলে। এইখন আমাৰ পুৰণা বাৰী। এতিয়া ঘৰটো আমাৰ এইটো খুৰাহঁতৰ ঘৰ, এইটো আমাৰ ঘৰ পিছফালে, এইটো মানে এইফালে আমাৰ ইয়াত আছিলে আগৰ ঘৰটো। এতিয়া আমাৰ ইয়াৰফালে জানদাই পূৰা কঠীয়া তুলি আছে, চাহকণ দি লওঁ। আমাৰ শ্ৰীমতীয়েও কঠীয়া তুলিব নেকি, নাজানে বাৰু, শিকিব আৰু। গাঁৱত থাকি পিনি কঠীয়া তুলিব নাজানে, ৰাইজ হাঁহি এটা মাৰি দিব। এয়া কঠীয়া, শ্ৰীমতী কঠীয়া তুলিছে, জীৱনত প্ৰথমবাৰ নে? অঁ, ভাল হৈছে, ভৱিষ্যত আছে তোমাৰ। অহাটো ছিজনৰ পৰা তোমাক মই পঠিয়াই দিব লাগিব, দুইটা ঠিকাহে ল'ম আৰু। শিপা ওলাই দৌৰাইছে। ধুনীয়া সমানকৈ উঠাব লাগিব, নহ'ব তোমাৰ দা চাব লাগিব, শিকিব লাগিব। গুৰিকেইটা সমান হ'ব লাগিব, গুৰিটো সমান হ'ব লাগিব, নহ'লে ৰোৱনীয়ে ৰুব আৰু। ধুনীয়া আছে, হৈ গ'ল, পাৰিলা তুমি। কঠীয়া তুলিলোঁগৈ, প্ৰথমতে নোৱাৰিছিলোঁ, অলপ বেয়া হ'ল, নষ্ট হ'ল, পেলালোঁ। তাৰপিছৰ পৰা পাৰিছোঁ আৰু অলপ অলপকৈ, মানে শিকিছোঁ যেতিয়া পাৰিবই লাগিব নহয় জানো। তাৰপৰা আহিলোঁ, গা ধুলোঁ, ৰোৱনী আহিলে, ৰোৱনীক চাহ দিবলোগৈ। মই দিয়াকৈ নাই, মই বনাই মেলি দিলোঁ, মানুহজনে দি থৈ আহিলেগৈ। তাৰপৰা আমি দুয়ে ভাত খালোঁ। বাচন আকৌ মানে এনেকুৱা হৈছে, মোৰ ইমানেই লৰালৰি হৈছে, বাচন আধা ধুওঁ, ভাতটো তুলি আহোঁ, চিটি আহিলে আকৌ বন্ধ কৰোঁগৈ, আকৌ বাচন আধা ধুওঁ, দাইলটো তুলি থৈ আহোঁ, চিটি আহিলে বন্ধ কৰোঁগৈ। তেনেকৈ ভাত দালি হৈ গ'ল বাৰু, ভাজিকণ বনাবলৈ আছে, ভাজিকণ বনামগৈ আৰু। তাৰপিছত আকৌ ববাই ৰাতি কালি ভাত নাখালে, ববাৰ কাৰণে ভাত থৈ দিছিলোঁ। কিন্তু এতিয়া যিহেতু কাৰেণ্টটো নাছিলে যে, সেইটো কাৰণে ফ্ৰিজটো কাম কৰা নাই, দাইল ভাজি গোন্ধাই গ'ল। ভাতকেইটা ধুনীয়া হৈ আছে বাৰু। তাৰপৰা আকৌ ববাৰ ফোন আহিলে, অফিচলৈ যাব লগা হ'ল। লৰালৰিকৈ ডিম এটাই দাইলকণে হ'ল যে, সেনেকৈয়ে ডিম আমলেট কৰি পিনি ববাক খুৱাই পঠিয়ালোঁ। এতিয়া ভাজিকণ বনাই আকৌ ৰোৱনীক ভাত দিবগৈ লাগিব 1 বজাৰ আগত। এতিয়া 12টা বাজিছে আৰু, 1 বজালৈ মই আজৰি হৈ যাম। বাকী সেয়াই, ভিডিঅ'টো চাই থাকক আৰু। বাকী ভাত বনাই হৈ গ'ল, লৰালৰি হৈছে, মানে কি হ'ল 1 বাজিবই হৈছে আৰু। ভাত বনাই হৈ গ'ল, এতিয়া ধুনীয়াকৈ বান্ধি ল'লোঁ, পথাৰ দি থৈ আহোঁগৈ, ময়ো যাম দিবলৈ।
চাওঁচোন বিল পাৰ হয় দি থৈ আহোঁগৈ ভাতকেইটা দিয়াৰ পাছত আজৰি হ'ম আৰু আজৰি মানে কি কাপোৰ ধুবলৈ আছেই পানী নাই এতিয়া কাৰেণ্টটোও নাই মটৰ চলাবও পৰা নাই কাপোৰকেইটা ধুলে মানে আজিৰ দিনটো মোৰ কামকেই গৈছে আৰু মানে ৰ'বলৈ ৰেষ্ট পোৱা নাই ৰাতিহে আৰু ভাতকেইটা বনোৱাৰ পিছত আজৰি হোৱাৰ পিছত ইয়াৰ পাছতহে ৰমা এতিয়া ৰোৱনীক দি থৈ আহোঁগৈ ভাত পটল ভাজিলোঁ দালি বিলাহী কোমোৰা তেনেকেই কিবা কিবি অলপ বনালোঁ আৰু নিৰামিষ খানা তাৰপাছত আৰু এতিয়া দি থৈ আহোঁগৈ ব'লক বিললৈ যাওঁ বাকী এফালে এয়া মোনা এটা লৈ লৈছোঁ পানী বটল এয়া গামোচা এখনত ধুনীয়াকৈ মানে আগত এইবাৰ প্ৰথম গৈছোঁ বাৰু পথাৰলৈ মানে ভিডিঅ'বিলাকত দেখোঁ ন এনেকৈ গামোচা এখনত বান্ধি লৈ যায় আৰু তাকে এনেকৈ ভাত আছে ভাজি টেঙা কটাৰী হাতা ইফালে দালি লৈ লৈছোঁ সেয়াই আৰু ব'লক যাওঁ যাবানে বিললৈ 3গৰাকী বাকী দি থৈ আহোঁগৈ তেতিয়াহ'লে বাই বাই আহি গ'ল আমাৰ শ্ৰীমতী ইয়াত বহি আছে নাৱত যাব লাগিব এইফালে যাব লাগিব এখন ধৰিম মই এইফালে যাব লাগিব বাকী দেখাম আৰু ব'লক যোৱাই নাই দেখোন গ'লো নেকি বৰ্তমান পাই গ'লো পথাৰৰ মাজত এইফালে ইয়াৰ ভাত মানে চব ৰাখি থোৱা আছে বাকী আছে আমাৰ শ্ৰীমতী গৈছে সেইয়া মাটি ৰুবলৈ গৈছে বোলে এইয়া জোক আছে ভয়ে ভয়ে গৈছে আৰু ডাঙৰ জোক আছে ইয়াত বাকী সেয়াই আৰু আমাৰ তাৰপৰা মাটি ৰুব এইফালে এই ওখ গৰুজনী ওচৰলৈকে বাকী সেয়াই আৰু আকৌ যাম যোৱা পৰিৱেশটো দেখাম চাই থাকিব দেই চাই থাকিব বাকী হৈ গ'ল এইফালে যায় পৰিম নহ'লে হৈ গ'ল ভাত খালে খাই বৈ এতিয়া গৈ আছোঁ শ্ৰীমতী আকৌ পথাৰলৈ দাৱনীলৈ কেলৈ কওঁ দাৱনীহে আহিছে চৰি কি ৰোৱনীলৈ ভাত আনি পাৰি নিজে খালে খাই বৈ ল'লে এতিয়া যাওঁ আকৌ নাৱত পাৰ হ'ব লাগিব এতিয়া বহুত গৰম খালি অৱস্থা বেয়া হৈ গৈছে একদম মানে কি ক'ব আৰু বাকী সেয়াই আৰু ব'লক গৈ থাকোঁগৈ এতিয়া এয়া পথাৰৰ মাজত ব'লক গৈ থাকোঁ ঘৰ গৈ পেলাই আকৌ ভিডিঅ' বনাম মানে মোবাইলটো আকৌ পানীত পৰিবলৈ দিগদাৰ হ'ব নহয় সেইকাৰণে ব'লক আৰু গৈ থাকোঁ अभी आके हम लोग पहुंच गया है हमारा स्टेशन में ये हमारा गाड़ी है हमारा जहाज खड़ी है इधर पे हम लोग इधर में जाएगा अभी घर के लिए जाएगा जहाज में जाएगा चलते हैं फिर यहाँ से उधर जाना पड़ेगा एकदम रास्ते में बहुत दूर है ना धीरे धीरे से जाएगा बाकी चलते हैं जहाज में ताला ये चाबी है ना जहाज में तोला मारना पड़ता है नहीं तो कोई लोग लेके चले जाएगा ना इधर पे फिर नहीं आएगा नाम के जाना पड़ेगा हाथुरी भी नहीं जानता है ना इसलिए चलते हैं और जहाज स्टार्ट दी लो बाकी बोलो कोई देखो ভিডিঅ' কৰি ৰ'দ লাগিছে দিয়া ক'লা হৈ যাম अब হেম এবাৰ মাটি বোকাত ভৰি দিছে ৰুলে আকৌ কাইলৈ আকৌ ৰুব শিকাই আছোঁ আৰু আমি এতিয়া এই পাৰৰ পৰা সেই পাৰলৈ যাম একদম সেই পাৰলৈ বহুত গৰম লাগিছে ভালে মই মোবাইলটো পৰি যাব এই নপৰেও কিনো কথাবোৰ কোৱা ৰ'দ লাগিছে এই আমাৰ পৰিৱেশ নাজানে যদি মোৰ পৰা শিকিব বুলি জাহাজ মই ইফালে মুখে বহিব লাগিছিলে নেকি বাৰু এতিয়া উল্টা হ'ব নহয় মোৰ কি হয় জাল পাতি থৈছে মাছ লাগিছে নে চাব পাৰিলোঁ সময় নাই মই ধাই যাব লাগে বাকী গা ধুই ইমানেই ভাগৰ লাগিলে পিছত আৰু পথাৰৰ পৰা ভাত দি অহাৰ পিছত একো ভিডিঅ' চিডিঅ' কৰিব মন নগ'লে এতিয়া
অকণমান ৰেষ্ট লৈ পিনি ওলাই আহিছোঁ ফুৰিবলৈ আমি তিনিটা ইও আছে নহয় লগত স্পীড ব্ৰেকাৰ ভিডিঅ' কৰোঁতে কৰোঁতে স্পীড ব্ৰেকাৰ পাহৰিছোঁ সেয়াই আৰু পাছত লগ পাই আছোঁ আকৌ ভাত বনাবগৈ লাগিব কি বনাওঁ দেখুৱাম বাৰু বাকী তুমি বাই বাই বাকী বজাৰ কৰি আহিলোঁ মানে ফুৰি আহিলোঁ আহি পিনি গা ধুলোঁ বোলে মুখৰ ভাষা মানে লটং পটং হৈ গৈছে মানে ভাগৰে যুগৰে খোজকাঢ়ি আহি অকণমান দেৰি আকৌ বহি আকৌ বজাৰলৈ গ'লোঁ বজাৰ এগাল কৰি আনিছোঁ মানে কথা ক'বলৈ মন যোৱা নাই ভিডিঅ'টোতো শেষ কৰিব লাগিবই মানে ইমানেই ভাগৰ লাগিছে দিনটো আৰু মানে ৰ'দটো পিছলৈ ওলালেগে ভাগৰে হেঁচা মাৰি ধৰিছে মানে বহিয়ে দিলে মানুহজন লেটেং খাই পৰি দিলে তাৰপিছত এতিয়া ভাত কি বনাম ক'ম বাৰু তাৰ আগতে কি বজাৰ কৰি চাব একদম বজাৰ কৰি আনিছোঁ বাকী বেছি নাই 1008 টকা আছে বাকী দোকানত এইখিনি আকৌ বাকীকৈ অনা নহয় দেই 1008 টকাটো আগত এতিয়া এয়া কিমান হৈছিলে 528 টকা 538 টকা এতিয়া হৈছে আগৰ আছে 1008 টকা কি ক'ব এয়াই জীৱন এয়াই মানুহৰ জীৱন এইফালে বজাৰ ভৰিটো চপোৱা আৰু দেখিবলৈ এইকেইটা কিনো আছে ইয়াতে 538 টকা সোমাই আছে কি ক'ব ৰাইজ কেনেকৈ চলিব বাৰু এলা পেচা মানুহ হয় নাই বাৰু তোমাৰ মূৰত ধৰিলে নি হাজমলা খাওঁ পেট চাফা কৰোঁ নেকি মানে ভাওনালৈ গ'লে যে এটা হজমলা গোটেই ভাওনা শেষ হৈ যায় আইঅ শুনিছা ৰাইজ সঁচাকৈ মানুহ ক'ত পাব মানে বাঁহী বজাৰত থাকোঁ যে এনেকৈ এটুকুৰা খাই এটুকুৰা থৈ দিওঁ মানে গোটেই ভাওনাখনত এটা হজমলাই লাগে মানে আৰু পেকেটটো এটা তিনিটা তুমি মানুহ ধনী কৰিবা মই গম এপেকেট তোমাৰ চিপচামিয়ে মই গম পাই গৈছোঁ তুমি মানুহ ধনী এপেকেট হজমলা তোমাৰ চিপচামিয়ে তুমি মানুহ ধনী কৰি ধ্বংস কৰিব আহিছে বাকী ৰাইজ ভাগৰ লাগিছে সোনকালে শুবগৈ লাগে গতিকে ভাতটো বনাই লওঁগৈ এতিয়া ভাত মানে কম ৰ'ব কাপোৰকেইটা সলাই আহিলোঁ মানে গৰমে হেঁচা মাৰি ধৰিছে এতিয়ালৈ বাই বাই বাকী ড্ৰেছ সলাই ল'লোঁ এখন থাকেই কান্ধত দেই এইখন মানে কি হয় হাত চাত মুচিবলৈ মোক লাগে মই তিতাহাতে কাম কৰিব নোৱাৰোঁ সেইটো কাৰণে এখন ধুনীয়াকৈ কান্ধত লৈ লওঁ বাকী ভাত বনাওঁগৈ ভাত বনাম এতিয়া মানে পটল ভাজি অকণ দুপৰীয়া ভাত বনাইছিলোঁ যে ৰোৱনিৰ কাৰণে তেতিয়া পটল ভাজি অলপ আছেই দাইলো আছেই দাইল মানে মইতো দাইল খাই বেয়া পাওঁ সেইটো কাৰণে মানুহজনৰে ববাৰ কাৰণে হৈ যাব দালিকণ তাৰপিছত পটল ভাজি অকণো সৰহকৈ আছে তাৰপৰা এতিয়া পনীৰ লৈ আহিছোঁ বুট দাইল লৈ আহিছোঁ পনীৰে বুট দাইলে অকণ গ্ৰেভি লেখীয়াকৈ বনাই দিওঁ বাকী ভাতটো তুলি দিম সেয়াই আৰু চাটনি অকণ মন গ'লে বনাবও পাৰোঁ মন নগ'লে নবনাবও পাৰোঁ ভাগৰ লাগিছে গতিকে সেয়াই ভাতটো বনাই ল'মগৈ পনীৰ লৈ আহিছোঁ পনীৰৰ সৈতে ধুনীয়াকৈ আজি খাম আৰু এসাঁজ মই নিৰামিষ হৈ আছোঁ মানে শাওণ মাহটো বুলি মই মাছ মাংস খোৱা নাই গতিকে আজি পনীৰ অকণকে খাওঁ বাকী সেয়াই আৰু ভাতটো বনাইহে আকৌ লগ পাই আছোঁ ভাত বনোৱা নেদেখাওঁ সোনকালে আজৰি হ'ব লাগে সোনকালে শুব লাগে 7:30 হ'লেই সেইটো কাৰণে আৰু দেৰি হ'ব থাকিব বাকী পাছত লগ পাই আছোঁ ভাত বনাই বাকী মই পনীৰতে মাটিফালে উলিয়াই লওঁ মানে বজাৰখিনি লৈয়ে যাওঁ বাৰু পনীৰ টেমাটো আনিলা নে নানিলা আকৌ এই কণী পনীৰ টেমা এতিয়া ইয়াক মই ৰান্ধিবলৈ নিম বাকী বনাই মেলি লৈ দেখাম বাৰু আপোনালোকে যদি ৰেচিপি ভিডিঅ' বিচাৰে মোৰ পৰা ক'ব মই বনাম তেতিয়া মই মানে খানা বনাই ভাল পাওঁ বাৰু এয়া এতিয়া বনাই লৈ পাছত লগ পাই আছোঁ বাই 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 পনীয়ে বাই বাই দিছে এয়া এফালে মই লাইটটো জ্বলাই লওঁ চাউণ্ডটো কমোৱা এইফালে পনীৰ বনালোঁ বুট দালি পনীৰ এইফালে ভাত পটল এইফালে দালিখিনি কিবা হেলহেলীয়া লাগিছে নহয় দেই তাৰপিছত এয়া পনীৰ বুট দালি থৈ দিয়া এইফালে মানুহজন সেইফালে মোৰ এইফালে ববা বাকী ভাতকেইটা খাই লওঁ মানুহজনে খালেই তাৰপিছত লগ পাই আছোঁ বাই বাই বাকী ৰাইজ ভাত খালোঁ ভাত খাই নাইট ড্ৰেছ লগাই ল'লোঁ মানে ইমানেই ভাগৰ লাগিছে মোক কথা ক'বলৈ মন যোৱা মানে কেতিয়ানো বিচনাখন পৰোঁগৈ তেনেকুৱা লিখা লাগিছে সেইটো কাৰণে বোলো নাই ভিডিঅ'টো সামৰি লওঁ বাকী আজি দিনটো ভিডিঅ' আছিলে কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বাকী কেনেকুৱা পালে জনাব কিবা যদি ভুল দেখিছে তেতিয়াও ক'ব আৰু ভিডিঅ'কেইটা চাই কেনেকুৱা পাইছে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব যদি কিবা ভুল হৈছে অন্য ভিডিঅ' চাবলৈ যদি বিচাৰে কমেণ্ট কৰিব বাকী আজিলৈ শুভৰাত্ৰি বাই বাই মানুহজন বাহিৰলৈ গৈছে গেটখন মাৰি শুংগে আৰু দেই বাই বাই